নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোকক মোৰ 2 নম্বৰ অৰুণাচলৰ দ্বিতীয়টো ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আমি বৰ্তমান আছোঁ অৰুণাচলত। আৰু যিহেতু আমি অৰুণাচলৰ বিভিন্ন ঠাই ঘূৰি ফুৰিছোঁ, অৰ্থাৎ চাই ফুৰিছোঁ, আৰু এতিয়া আমি পুনৰ অন্য এডোখৰ ঠাইলৈ যাত্ৰা আৰম্ভ কৰিছোঁ। ঠাইডোখৰ হৈছে পাছিঘাটৰ চিয়াং ব্ৰিজ, অৰ্থাৎ চিয়াং নদীখনৰ ওপৰত যিখন দলং আছে সেই দলঙলৈ আমি বৰ্তমান যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এইখন যিখন দেখিছে এইখন চিয়াং ব্ৰিজ নহয়, অৰ্থাৎ এখন বেলেগ এখন ব্ৰিজ। আৰু যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে চাব পাৰিব। আৰু আগৰ ভিডিঅ'টোত আমি চিৰকা ৱাটাৰফল, এইটো ফটোত যিটো দেখিছে আমি চিৰকা ৱাটাৰফল গৈছিলোঁ, আৰু সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাব পাৰিব যিসকলে চোৱা নাই। আৰু অতি সুন্দৰ ঠাই, আপোনালোকে যিসকলে অহা নাই মই আগৰ ভিডিঅ'টো কৈছোঁ যে ইয়ালৈ আহি প্ৰত্যেকডোখৰ ঠাই সুন্দৰ। আৰু ৰাস্তাবোৰ মই যিমান দেখিছোঁ সকলো ভালেই, মাজত মাথো এইডোখৰহে অলপ বেয়া দেখিছোঁ। সম্ভৱ এইডোখৰ যিটো টাৰ্ণিংটো আছিলে টাৰ্ণিংটো ডাঙৰ কৰিছে বুলি জানিব পাৰিছোঁ। আগতে টাৰ্ণিংটো নিচেই সৰু আছিলে, আৰু পাহাৰ কাটি পিনে এই টাৰ্ণিংটো অকণমান বহল কৰি দিয়া হৈছে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সহজে নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অৰুণাচল চৰকাৰে পাছিঘাটৰ যিয়ে কৰিছে, অৰ্থাৎ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাস্তাবোৰ বহলকৈ বনাইছে। আৰু দেখিছে কিমান সুন্দৰ, আৰু বিভিন্ন ধৰণৰ পিকনিক পাৰ্টি আমি লগ পাইছোঁ। আপোনালোকে আহিলে আপোনালোকো লগ পাব। আৰু 12 মাহে ইয়ালৈ পিকনিক পাৰ্টি আহেনে নাহে নাজানো, কিন্তু আমি আজি বিভিন্ন পিকনিক পাৰ্টি লগ পাইছোঁ। আৰু বেছিভাগ দেখিছোঁ অসমৰ পৰা আহিছে, আৰু অন্য ঠাইৰ পৰাও পিকনিক পাৰ্টি ইয়ালৈ আহিছে। আৰু তেওঁলোকক লগ পাই বহুত ভাল লাগিল। ৱাটাৰফলটোতো লগ পাইছোঁ তেওঁলোকক, আৰু বিভিন্ন ধৰণৰ মানুহ লগ পাইছোঁ। আৰু আপোনালোকে এই পাহাৰখনৰ এই অংশটোলৈ মন কৰক, কিমান এটা সুন্দৰ পৰিৱেশ, আৰু ভালদৰে মন কৰকচোন। এতিয়া ভিডিঅ'ত কেনেকুৱা দেখিছে আপোনালোকে মই নাজানো, কিন্তু নিজ চকুৰে যেতিয়া দেখিছোঁ ইমানেই সুন্দৰ এটা পৰিৱেশ, ইমান ধুনীয়া পৰিৱেশ আচলতে মই আজিলৈকে দেখা নাই কোনো ঠাইতে। চাওক না, আৰু বিভিন্ন ঠাইত এনেদৰে মানুহবোৰ ৰৈ সৌন্দৰ্য উপভোগ কৰি আছে। আৰু দেখিছে এইপিনে, আৰু ইয়াত মানুহৰ ঘৰ নাই, বহুত দূৰত দূৰত আছে, আৰু যিডোখৰত আছে সেইডোখৰতে আপোনাৰ লগালগিকৈ আছে। আৰু এইপিনে মন কৰক, এইখন যিখন টাউনখন দেখিছে এইডোখৰ হৈছে আপোনাৰ পাহাৰৰ পৰা তলত যিডোখৰ আছে সেইডোখৰ। আৰু আমি কিছু সময় এইডোখৰতে ৰৈ লৈছোঁ, পাহাৰখন ভালদৰে লক্ষ্য কৰিছোঁ, মন কৰিছোঁ, যিহেতু অতি ধুনীয়া আৰু সুন্দৰ ঠাই। এইপিনে দেখিছে এইখন চিয়াং নদী, আৰু চিয়াং নদীত এইখন এখন আপোনালোকে মন কৰিছেনে দলং এখন আছে। আৰু সেই দলংখনলৈ আমি বৰ্তমান গতি কৰি আছোঁ, যিখন চিয়াং ব্ৰিজ হয়, পাছিঘাটৰ যিখন চিয়াং ব্ৰিজ সেইডোখৰত আছে দলংখন। সেই দলংখনলৈ আমি গৈ আছোঁ, আৰু আপোনালোকক তাৰ পৰা ভিডিঅ'টো দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আৰু আমি গৈ আছোঁ, এইপিনে চাওক, মন কৰক ভালদৰে, এইটো ৰাস্তা, আৰু পাহাৰখন লগতে লাগি আছে। প্ৰতিডোখৰ ঠাই ৰেকৰ্ড কৰিব মন যায়, কিমান সুন্দৰ। আৰু নদীখন দেখিছে আপোনালোকে যথেষ্ট ডাঙৰ, আৰু মানুহবোৰ প্ৰায় কিছু কিছু ঠাইত ৰৈ ৰৈ যায় এনেকৈ, যিহেতু সকলোবোৰে ধুনীয়া ঠাই। আৰু আমি যিহেতু এতিয়া আমি ৰৈ ল'লোঁ, ৰৈ পিনে আপোনালোকক ভিউ এটা দেখাওঁ। দেখিছে কিমান সুন্দৰ, পাহাৰৰ কাষতে ৰাস্তাটো আছে, আৰু এইপিনে পাহাৰখন, আৰু এইপিনে গাড়ী আহি আছে। এই ঠাইডোখৰ যিডোখৰ মই বৰ্তমান আপোনালোকক দেখাইছোঁ, চাওক না কিমান সুন্দৰ। মোৰ মতেতো অতি সুন্দৰ, কিন্তু আপোনালোকে কেনেকুৱা দেখিছে তলত কমেণ্ট কৰিব। আপোনালোকৰ মতে এই ঠাইডোখৰ কেনেকুৱা কি কমেণ্ট কৰিবচোন। আৰু এইখিনিতে মই আপোনালোকক জনাই থওঁ, আগতো কৈছিলোঁ যে কোন কোন ঠাইৰ ব্লগ বনালে আপোনালোকে ভাল পাব, নিশ্চয় তলত কমেণ্ট কৰিব, আৰু সেই ঠাইকেইডোখৰ ব্লগ মই বনাবলৈ চেষ্টা কৰিম।
আৰু এতিয়া আমি সেই ঠাইডোখৰৰ পৰা আহিলোঁ আৰু আপোনালোকক অকণমান আগত আচলতে মই যিডোখৰ ঠাই দেখাইছিলোঁ যে ওপৰৰ পৰা আমি চিয়াং ব্ৰিজলৈ যাম বুলি আৰু সৌখন আগত দেখিছে আমি বৰ্তমান চিয়াং ব্ৰিজৰ ওচৰ পাইছোঁহি আৰু কিমান সুন্দৰ আপোনালোকে আগতে বাৰু আহিছেনে চিয়াং ব্ৰিজলৈ তলত কমেণ্ট কৰিবচোন আৰু এইডোখৰতে আপোনালোকক জনাই থওঁ যিসকলে মোৰ চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ ঠাইডোখৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু আপোনালোকৰ বাৰু ইয়ালৈ আহিব মন গৈছেনে এইপিনে দেখিছে ৰাইজসকল ৰৈ ৰৈ ফটো মাৰিছে সকলোৱে আৰু এইখন হৈছে চিয়াং নদী এইখনেই হৈছে অৰুণাচলৰ চিয়াং নদী যিখনত আপোনাৰ হঠাতে কেতিয়াবা পানী আহে বুলি কিছু লোকে কয় আৰু মই যিহেতু দেখা নাই কিন্তু কিছু লোকে কয় যে হঠাতে ইয়াত কেতিয়াবা পানী বাঢ়ি যায় বুলি দেখিছে আপোনালোকে দলংখন যথেষ্ট দীঘল আৰু পৰিৱেশটো ইমান এটা সুন্দৰ ইয়াত কিছু সময় ইয়াত নোৰোৱাকৈ যেন নোৱাৰে কোনো যাব ইমানেই সুন্দৰ মানে ঠাইডোখৰ এতিয়া পৰিৱেশটো 360 ডিগ্ৰীত এবাৰ চাই লওঁ মই আপোনালোকক পুনৰবাৰ ক'ব বিচাৰোঁ যদি আপোনালোকে অৰুণাচলত ফুৰিবলৈ আহিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কিছু সময় হাতত লৈহে আহিব কাৰণ একেদিনাই ঘূৰি যাম বুলি অৰ্থাৎ সকলো ঠাই আপোনালোকে একেদিনাই ফুৰিব নোৱাৰিব এয়া দেখিছে আমি বৰ্তমান আছোঁ এইখন চিয়াং নদীৰ পাৰত যিখন ৰয়িং নদী কোৱা হয় ৰয়িঙা দলংখনত আছে আৰু তাৰ এটা ভিউ চাই লওক দেখিছে পাহাৰ এইটো চাইডে পাহাৰ এইপিনে বেলিটো আহিছে গতিকে আপোনালোকে স্পষ্টকৈ দেখা নাপাব আৰু এইটো চাইডে যদি চাই আপোনাক বেকগ্ৰাউণ্ডটো চাওক আজি যিহেতু বহুত বেছি ৰ'দ গতিকে সেইবাবে মই ছানগ্লাছযোৰ নিপিন্ধাকৈ নোৱাৰিলোঁ ভিডিঅ'টো কৰিব ব'লক এতিয়া আকৌ বেলেগ এটা কথাই চাবলৈ যাওঁ আমি যিহেতু ইয়াত কিছু সময় ৰৈ দিলোঁ গতিকে এতিয়া হৈছে আবেলিৰ 4টা বাজি গৈছে আৰু দেখিছে 4টা বজাৰ পিছত ইয়াৰ পৰিৱেশটো কেনেকুৱা বেলিৰ কিছু পোহৰ আপোনাৰ পাহাৰৰ আগত পৰি আছে আৰু আমি যিডোখৰত আছোঁ এইডোখৰত বেলি পোহৰ পৰা নাই যিহেতু অকণমান তললৈ আছে গতিকে বহুত এটা বেলেগ পৰিৱেশ এতিয়া আমি অকণমান আগলৈ যাত্ৰা কৰিছোঁ এই ঠাইডোখৰ আপোনালোকে দেখিলে আৰু মোৰ বহুত ভাল লাগিলে
এতিয়া ভাবিছোঁ আমি অকণমান আগত গৈ পিনে চাই আহোঁ কি ঠাই আছে। এজনে কোৱা মতে অলপ আগত এটা ছুইমিং পুল আছে, তাৰপিছত এইটো ৰাস্তাইদি আপোনালোকে যাব পাৰে ভাৰত আৰু চাইনাৰ যিটো বৰ্ডাৰ আছে সেই বৰ্ডাৰলৈ যাব পাৰে। আৰু এটা আছে ছুইমিং পুল আৰু লগতে আছে এখন পাৰ্ক, যিখন পাৰ্কলৈ অৰ্থাৎ আমিৰ খান আহিছিলে, আমিৰ খান আহি থাকি গৈছিলে তাত। পাৰ্ক নহয় আচলতে, সেইখন হৈছে এখন ৰিজৰ্ট। সেই ৰিজৰ্টত আপোনালোকে থাকিব পাৰে। এই ঠাইডোখৰ মন কৰক, এই ঠাইডোখৰ আপোনালোকে বাৰু চিনি পাইছেনে কোন ঠাই হয়? এই ঠাইডোখৰ হৈছে বগীবিল, অৰ্থাৎ আমাৰ বগীবিল দলং। আৰু দেখিছে আজিৰ দিনটো বহুত ভালদৰে পাৰ হ'ল। আৰু এইখন দেখিছে ব্ৰহ্মপুত্ৰৰ পাৰ, অৰ্থাৎ বগীবিল দলঙৰ কিনাৰত এখন ৰিজৰ্ট হয়। আৰু আমি ঘৰলৈ আহি আছোঁ। আৰু পূজা বতৰ যিহেতু, পূজা আজি আমি লখিমপুৰতে অৰ্থাৎ অৰুণাচলতে চোৱা হ'ল। ক্ষমা কৰিব, লখিমপুৰত নহয় অৰুণাচলত। আৰু বৰ্তমান আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। গতিকে আপোনালোকলৈ বহুত ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব।